মোকালমা থানাত বিতৰ্কিত সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰৰ দাবীত দল সংগঠনৰ 3খনকৈ এজাহাৰ দাখিল। ইছলাম ধৰ্মৰ ধৰ্মগুৰু হজৰত মহম্মদক সত্যৰঞ্জন বৰাই ফেচবুকত অপমানসূচক মন্তব্য কৰাৰ পিছত মোকালমাতো এজাহাৰ দাখিল। আজি বৰক্ষেত্ৰী অঞ্চলৰ কিছু সচেতন যুৱক বাঘ হাজৰিকা ঐক্য মঞ্চৰ লগতে আমচুৰ তৰফৰ পৰা পৃথকে পৃথকে মোকালমা আৰক্ষী থানাত সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। উল্লেখ্য যে ইছলাম ধৰ্মৰ প্ৰৱৰ্তক বিশ্ব নবী হজৰত মহম্মদক ডকাইত আখ্যা দিয়াৰ লগতে হাদিছত বৰ্ণিত জান্নাতৰ স্বৰ্গীয় ৭২গৰাকী পৰিচালিকাক যৌনকৰ্মী বেচা বুলি সত্যৰঞ্জনে ফেচবুকত বিতৰ্কিত মন্তব্য কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল। সত্যৰঞ্জন বৰাই নিজৰ ফেচবুকত কৰা এনে বিতৰ্কিত পোষ্ট ভাইৰেল হৈ পৰাত জাঙুৰ খাই উঠিছে অসমৰ ইছলাম ধৰ্মীয় লোকসকলৰ লগতে সচেতন ৰাইজ। এনে পৰিপ্ৰেক্ষিতত সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি বিতৰ্কিত নেতাগৰাকীক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনায়। আমি আজি বিতৰ্কিত সাম্প্ৰদায়িক মন্তব্য কৰা সত্যৰঞ্জন বিৰুদ্ধে এখন মোকালমা আৰক্ষী চকীত এজাহাৰ দাখিল কৰোঁ। যিখন অসম শংকৰ আজানৰ দেশ বুলি কয়, অৰ্থাৎ লাচিত বৰফুকন আৰু বাঘ হাজৰিকাৰ দেশ, যিখনত আমি শান্তি শৃংখলাবদ্ধভাৱে আমি হিন্দু মুছলমানে আছোঁ। কিন্তু সেই অসমখনতে এজন বিতৰ্কিত এজন সাম্প্ৰদায়িকতাৰ নেতা সত্যৰঞ্জন বৰা তেখেতে যি মন্তব্য কৰি আছে, আমাৰ প্ৰিয় নবী হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যি বিতৰ্কিত মন্তব্য কৰিছে, তেখেতক আমি একমুঠি গৰিহণা দিছোঁ। তেখেতক অসম পুলিচে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক, তাৰ বাবে আমি এজাহাৰ দাখিল কৰিছোঁ। যদি অসম পুলিচে একো ব্যৱস্থা নলয়, আমি ন্যায়ালয়ৰ ওচৰ চাপিম। এইখিনিয়ে চাওক, যিজন বিতৰ্কিত লেখক বুলি যে তথাকথিত এজন নেতা আছে সত্যৰঞ্জন বৰা, যোৱা 17 তাৰিখে অসমৰ তথা গোটেই বিশ্বৰ মুছলমান সম্প্ৰদায়ক ইতিকিংমূলক এটা মন্তব্য কৰিছে। আমাৰ মুছলমান সম্প্ৰদায়ৰ নবী হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেখেতক ইতিকিং কৰিছে, তেখেতক ডকাইতৰ লগত অভিহিত কৰিছে, লগতে পবিত্ৰ হাদিছত উল্লেখ থকা ৭২গৰাকী পৰিচাৰিকাক, স্বৰ্গীয় পৰিচাৰিকাক তেখেতে বেশ্যা বুলি কৈছে। ইয়াৰ কাৰণে আমি গোটেই অসম জুৰি, আপোনালোকে গমে পাইছে, গোটেই অসম জুৰি আমি এজাহাৰ কৰিছোঁ, তেখেতৰ বিৰুদ্ধে আমি এজাহাৰ প্ৰদান কৰিছোঁ। আজি আমি মোকালমা থানাত এজাহাৰ প্ৰদান কৰিলোঁ দাগাপাৰা কানবাৰী আঞ্চলিকৰ সৌজন্যত। মুঠতে আমাৰ কথা হ'ল, যদি অনাগত 7 দিনৰ ভিতৰত এই বিতৰ্কিত ব্যক্তিজনক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰাৰ কোনো ব্যৱস্থা নকৰে, তেতিয়াহ'লে আমি এটা কথাই ভাবি ল'ম, সেই কথাটো হ'ল যে উপনিৰ্বাচনৰ কাৰণে চলিত চৰকাৰে এইজন মানুহক, এই বিতৰ্কিত মানুহ সত্যৰঞ্জন বৰাক উচুতাই দিছে যে মুছলমান বা যিকোনো ধৰ্মৰ বিৰুদ্ধে, বিশেষ কৰি মুছলমান ধৰ্মৰ বিৰুদ্ধে এনেকুৱাকৈ কথা কওক আৰু মানুহৰ মাজত সাম্প্ৰদায়িকতাৰ সৃষ্টি হওক, সাম্প্ৰদায়িক সংঘৰ্ষৰ যাতে উকমুকনি হয়, সেনেকুৱা যাতে এটা পৰিৱেশৰ সৃষ্টি হয়, তাৰ কাৰণে চৰকাৰেই উনুকিয়াই দিয়া বুলি আমি ভাবিবলৈ বাধ্য হ'ম। যদি চৰকাৰে অনাগত 7 দিনৰ ভিতৰত তেখেতক এৰেষ্ট নকৰে, আমি চৰকাৰক সকীয়াই দিছোঁ, আমি যাতে ৰাইজে আপোনালোকৰ বিৰুদ্ধে এনেকুৱা ভাৱ যাতে গ্ৰহণ কৰিব নহয়, সেই পদক্ষেপ আপোনালোকে লৈ অনাগত 7 দিনৰ ভিতৰত তেখেতক এৰেষ্ট কৰিব বুলি আশা কৰিলোঁ। যোৱা 17 অক্টোবৰ তাৰিখে সদা বিতৰ্কিত উগ্ৰ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা ডাঙৰীয়াই আমাৰ ইছলাম ধৰ্মৰ প্ৰৱৰ্তক তথা বিশ্বনবী হজৰত মহম্মদক সেৱা প্ৰতিপন্ন কৰিবলৈ অশালীন মন্তব্য কৰিছে, যাৰ কাৰণে সমাজত আমি দেখিবলৈ পাইছোঁ এটা অৰাজকতাৰ সৃষ্টিৰ পিনে গৈ আছে। আজি আমাৰ বৰক্ষেত্ৰী অঞ্চলৰ সচেতন যুৱক কিছুমানে আমি এই থানালৈ আহি এই সত্যৰঞ্জন বৰাক অসম চৰকাৰে তথা পুলিচ প্ৰশাসনে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তেখেতক যাতে উচিত শাস্তি প্ৰদান কৰে আৰু তেখেতৰ দৰে যাতে অন্য কোনো মানুহে, হিন্দুৱে হওক বা মুছলিমে হওক, এই ধৰ্মক লৈ, ধৰ্মগুৰুক লৈ যাতে কোনো ধৰণৰ বেয়া মন্তব্য দিবলৈ সাহস নকৰে, আমি সেইকাৰণে আজি মোকালমা থানাত সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰৰ দাবীত আজি FIR দিবলৈ ইয়াত আমি আজি উপস্থিত হৈছোঁ। মোকালমাৰ পৰা ফাৰুক ৰহমানৰ ৰিপৰ্ট, অসমী ভিজন।